এটা ভাল কৰিম বুলি ওলাই আহিলোঁ, তেল খতম। আজিকালি বস্তুবিলাক বৰ বেলেগ বেলেগ ধৰণৰ কিন্তু গাহৰিটো এতিয়া কেৰাহীত দিম। গুড মৰ্ণিং সকলোকে। মোৰ এই ভিডিঅ' মানে লং ভিডিঅ' বহুত দিন মূৰত দিছোঁ, কি ক'ম কি নক'ম একো ভাবিয়ে পোৱা নাই বাৰু। এই নৰ্মেল ভ্লগেই হ'ব, লং ভ্লগ। তো আজিৰ দিনটোত কি কৰোঁ গোটেইখিনি দেখাম আপোনালোকক। এতিয়া মই জাষ্ট জিমৰ পৰা আহিলোঁ। জিমৰ পৰা আহি পেলাই ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰিব লাগিছিলে, কিন্তু ৰাতিপুৱা ষ্টাৰ্ট কৰিব মনতে নহ'ল। তো এতিয়া মই যাম, চুলিখিনিও দেখিব পাইছে একদম জংঘলান হৈ আছে, চুলিখিনি কাটি আহিম। চুলিখিনি কাটি আহি দিনটো কি কৰোঁ অকণমান প্লেনিং আছে কিছুমান, মানে যিহেতুকে গমেই পায় বহুত দিন ভিডিঅ'ও দিয়া নাই। তো অকণমান বেছি নহয়, অকণমান গাহৰি আনিম। ঢেকীয়া আছিলে, ঢেকীয়াৰ লগত গাহৰি বনাম। আৰু ক'লোৱে ঢেকীয়াৰে গাহৰি বনাম, কিন্তু মানে যিহেতুকে গমেই পাই চিলিণ্ডাৰৰ বহুত হাহাকাৰ হৈ আছে এইকেইদিন। তো গেছততো বনোৱাটো অসম্ভৱ হ'ব, যিহেতুকে মাও নাখায়, বেয়াই পায় গাহৰি চাহৰি। তো চিলিণ্ডাৰ মানে কিটচেনততো বনোৱা নহ'ব, এইটো গেছৰ অভাৱ হৈছে যিহেতুকে। তো জুইতে বনাম, আৰু জুই অকণমান কষ্ট হ'ব আৰু খৰি চৰি কাটিব লাগিব। গোটেইখিনি দেখাম ভিডিঅ'টোত কেনেকৈ কি কৰোঁ মই। এতিয়া ফাৰ্ষ্ট চুলিখিনি কাটি আহোঁ। আপোনালোকে ছাপোৰ্ট কৰিব, অকণমান ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক চাই ঠিকে, আৰু লাইকো নকৰে, কমেণ্টো নকৰে। তো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে দিনটো আজি মোৰ লগত চাওক কি কৰোঁ কি নকৰোঁ। আৰু মই যে কৈছোঁ এটা চৌকা আছে, এইটো চাওক। এইটো মানে আপোনাৰ এইটো কি মিঠাতেলৰ যে টিং থাকে, যে টিংটো কাটি পেলাই মানে ডিজাইনত বনাইছে, এইটো কিনি আনিছে বাৰু। তো আজিকালি বস্তুবিলাক বৰ বেলেগ বেলেগ ধৰণৰ কিন্তু সেইটো বহুতে দেখা পাইছে চাগে। যাৰ যাৰ ঘৰত আছে কমেণ্ট এটা কৰিবচোন। এইটোতে বনাম আজি। তো বলক মই বহুত কথা ক'লোঁ, চুলি দেৰি কাটি বলক। তো ঘৰৰ পৰা মজাকৈ ওলাই আহিলোঁ, কিন্তু স্কুটিখনত অকণমানো তেল নাই। তো ধুনীয়াকৈ তেলটো ভৰাই লওঁ, তেলটো ভৰাই পেলাই চুলি কাটিব মোৰ, তাৰপিছত গাহৰি ল'ম, তাৰপিছত ঘৰত আহিম। আৰু এইখিনি কোলাহীত সোমোৱা ৰাস্তাতে একদম মানে ইমান বেয়া হৈছে। এইকেইদিন বৰষুণ দিয়াৰ কাৰণে বাৰু চুলি উৰোৱা নাই ইমান, কিন্তু সঁচাকৈ বহুত বেয়া হৈছে। মানে বনাই আছে এইটো, এটা ভাল কৰিম বুলি ওলাই আহিলোঁ, তেল খতম। তেল খতম হোৱা বুলি যে ক'লোঁ, যে লগৰটোক ফোন কৰিলোঁ, এইটো বটল ল'লোঁ। এতিয়া তেল ডিপত গৈ আছোঁ, তেলটো আনিব। আছে তেল। তো মই মজাকৈ আহি পেলাই চুলি দেৰি কাটিলোঁ আৰু মাংসটো লৈ আহিলোঁ। দেৰি হ'ল, এই মানে স্কুটিত তেল খতম হোৱাৰ কাৰণে অকণমান দেৰি হ'ল। তো মই গা ধুই লগ পাইছোঁ। তো মই মজাকৈ গা চা ধুই আহি পালোঁ। এতিয়া কওক কেনেকুৱা লাগিছে চুলি কাটটো আৰু দাড়ি কাটটো কেনেকুৱা লাগিছে কওক। আৰু এতিয়া বাৰু টাইম ৱেষ্ট নকৰোঁ, এতিয়া মই গাহৰি মাংসটো বনাম। আৰু কষ্ট কৰিব লগা নহ'লে, মায়ে মানে ইয়াতে দালি বনাব দিছে, মই দেখাই দিছোঁ। ইয়াত দালি বনাই আছে, আৰু এইটো হোৱাৰ লগে লগে মই মজাকৈ গাহৰিটো বনাম। তো এইফালে মাক যোগাৰখিনি কৰিব দিছোঁ, পিঁয়াজ চিয়াজ, যিহেতুকে ঢেকীয়া দি বনাম। মায়ে কি কৰি আছে চাই লওঁ। কি বনাই আছে? এইফালে মাছ, যিহেতুকে মাহঁতে নাখায় গাহৰি, আৰু এইটো ঢেকীয়াটো ধুনীয়াকৈ থৈ দিছে। যোগাৰ কৰি দিম মায়ে। সেই যিহেতুকে ভিডিঅ'ত দেখাই পেলাই বাৰ ঘৰতে আছে, আৰু বাৰ পোৱালিটো দেখাই আছে, মানে মোক ভাগিন তাক কিবা খুৱাই আছে। কি খাইছা? ঐ বেদনা খাইছোঁ। কি খাইছা? বেদনা খাইছোঁ। গাহৰি খাবি না? গাহৰি খাবি নে নাখাওঁ? গাহৰি খাব পৰা হোৱা নাই মই। ই অকণমান খাব পৰা হৈ লওক, যেতিয়া এবছৰ হ'ব তাৰপিছত আকৌ গাহৰি খুৱাই দিম। এই খাবি না? নাখাওঁ। গাহৰি খাবি নে না? না। তো মাছ দালিটো বনাই হৈ গ'ল, এতিয়া গাহৰিটো বনাম। গাহৰিটো ফ্ৰিজত থোৱা আছে, উলিয়াই লওঁ। এতিয়া মই বনাম, আৰু আপোনালোকে গাহৰি বনোৱা ভিডিঅ'টো চট চাব। লং ভিডিঅ'টো ইমান নেদেখাওঁ, মই বনাই লওঁ ধুনীয়াকৈ। গাহৰিটো এতিয়া কেৰাহীত দিম, কেৰাহী। গাহৰিটো বইল হৈ গ'ল, ধুনীয়াকৈ কাঢ়ি লওঁ। তো গোটেইখিনি যোগাৰ মায়ে কৰি দিলে, মই দেখাই আছোঁ। ইয়াত ঢেকীয়াটো আছে, পিঁয়াজ, আদা, ৰহুন, আৰু কণ বিলাহীটো এইফালে ছিঙিব গৈছে। তাত ধুনীয়াকৈ বনাওঁ এতিয়া।
জুইত বনোৱাটো ইমান ইজি নহয় গাইজ, গৰমত তাতে মই একদম ঘামি গৈছোঁ দেখিব পাইছে। তো ভিডিঅ'বিলাক আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইক কৰিব, ইমান কষ্টত বনাই আছোঁ ভিডিঅ'বিলাক, আপোনালোকে ছাপোৰ্ট কৰিব। একদম ঘামি জামি অৱস্থা নোহোৱা হৈ গৈছে। তো মোৰতো বনাই হৈ গ'ল, এতিয়া ধুনীয়াকৈ খাম, আপোনালোককো দেখাম গোটেইখিনি। আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লাইক কৰিব, আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ' চাই আছে কমেণ্টত নিশ্চয়কৈ জনাব। আজি গাহৰি, ঢেকীয়াৰ লগত গাহৰি ৰেডি হৈ গ'ল। তো এতিয়া টেষ্ট কৰি চাম কেনেকুৱা হৈছে, আপোনালোককো জনাম কেনেকুৱা হৈছে। এইটো তো মই মজাকৈ খাই লওঁ। তো গাইজ অথনি মানে গাহৰি ভাত খাই দি একেবাৰে টোপনি লাগিলে, তো ধুনীয়াকৈ শুই দিলোঁ অকণমান, শুই দি এতিয়া জাষ্ট সাৰ পাইছোঁ। তো ভিডিঅ'টো সিমানেই আছিলে। যদি আপোনালোকক গাহৰি আৰু ঢেকীয়া ৰেচিপিটো লাগে, মই ইউটিউবৰ শ্বৰ্টছত আপলোড কৰি থৈ দিছোঁ, আপোনালোকে একবাৰ ট্ৰাই কৰি চাব সকলোৱে। আৰু পৰাপক্ষত আপোনালোকে জুইত বনাবৰ কাৰণে চেষ্টা কৰিব, তেতিয়া মানে গাহৰিৰ পৰা এটা স্মকি ফ্লেভাৰ এটা আহে, যিটো মোৰো আজি আহিছে, খাই ভালেই লাগিছে। তো ভিডিঅ'টো ইমানেই আছিলে, লগ পাম নেক্সট ভিডিঅ'ত। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগ পাম আকৌ এটা সুন্দৰ ভ্লগৰ সৈতে। তো আজিলৈ ইমানে, বাই বাই।